কবিতা কাগজ কলম নহলে কবিতা চিঠি লিখিম কেনেকে কবিতা আছিল কথা কবলে কবিতা লিখিম প্ৰথম চিঠিৰে কবিতা পঢ়ি যাবা পঢ়িলে বুজি পাবা বুজিলে উত্তৰ দিবা তুমি মোক ভাবিছা। সঁচা কৈ আছো তোমাৰ গানটো শুনিলে যে কি যে ভাল লাগে কব নোৱাৰো। তোমাৰ গানটো কিবা সুৰত কিবা আছে। কোনোদিনে যদি তোমাক ষ্টেজত মাতে ফাংচন তেনেহলে মই তোমাৰ লগতে যাম। কোনোবাই যদি মোক গান কবলৈ মাতে তেনেহলে মই ফাৰ্ষ্টতে আহি যাম। তেনেহলে এদিন যাম। তোমাৰ এটা কথা কিন্তু এই টিংটোত মাইকি যে মোক লাইন মাৰিব খুজি। चलो चाय पीते हो जरा स्पेशल चाय पी के तो देखो शादी वाले लड़के को हाथ मिलाते हो क्या जरा कुंवारी लड़की को हाथ मिला के तो देखो। वाओ तेरी तुम बोले भी आवाज वाले जनक लगे थे কি বৰভুক লাগি ৰে তই। সঁচাকৈ কৈ আছো তেমা তোমাৰ মুখত যে কিবা আছে। কোনে বা टामर आपके बॉस का फोन आ रहा है। ए তেমা তোমাৰ কাৰণে গুড নিউজ তোমাক ফাংচনত মাতিছে। কি মোক মাতিছে বা যামগে। আমি গৈ আছো তেনেহলে ইফালে দি তন্তে আহিবা দুজন। যদি আহে মোৰতো কবৰ নালাগিব গান শুনি ফিদা হৈ যাব চাগে। কি মনে মনে ভাবি আছা বলগে যাম। চবে মানুহ আছে গা ঐ অলপ ধৈৰ্য ধৰ ষ্টাৰ্ট। অনাহৰ ফুলৰ বতৰ অনাহৰ মন মৰমৰ অনাহৰ আহিলি তই বহাগতে খবৰ। তেমা বহুত ভাল লাগিছে গানটা ইমান ধুনীয়া বুলি ভাবা নাছিলে। মজা মজা ভাল লাগিছে গানটো। পুলিচ আহি পালে পলা 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 মোক এৰি থৈ গলে। কোন পুলিচ আছে যে প্ৰগ্ৰাম ৰাখিছে লকডাউনত। মই কি জানো থানাত বল যি কব লগা আছে তাতে কবিয়ে। প্লিজ মোক এৰি দে যাব দিয়া না। ছাৰ এটা কথা কম বেয়া পাবি নেকি। কচোন বাৰু কি কথা। মোক চবে কৈ থাকে মানে ৱাৰ্ড মানে কি। ৱাৰ্ড মানে কি কি এলাহে মোকে ঘূৰাই খুদি আছে নেকি। ছাৰ কোৱাচোন ৱাৰ্ড মানে কি। মন্দৰ চাবা খেলা পাইছ ৱাৰ্ড মানে কি। আপুনি ৱাৰ্ড মানে নাজানে। পুলিচৰ লগত খেলা পাইছ নেকি বান্দৰ চাবা।